বিশ্ব শর্মা তোমাক ফকি আনি দিছো আর তোমাক এদিন হলেও আমি এই খাস মাটিত উলাই লৈ আহিম মাটিত তোমালোকে বসবাস কৰিব লাগিব আমি মাটি বাড়ি সব বিক্রি কৰি এদিন কামাই রোজি রোজগার কৰি আমি পাট্টার মাটি কিনি লম আর এই পাট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনি লৈ কেনে তোমাক তোমার ঘর পর্যন্ত আমি কিনি লম তাৰপিছত তোমাক পাট্টার মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম তেতিয়া চাম আপোনালোকৰ কি আজি হয়তো মই মৰি যাম মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতিপুতি হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব ইয়াৰ কাৰণে সেই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই কাৰণ না কৈছে মইতো জীয়াই নাথাকো তেতিয়ালৈকে মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে তাত দুই তিনিটা কথা অসমীয়াই চিন্তা কৰিব লাগে তেওঁলোকে কৈছে যে আমি কাম কৰিম আমি ইনকাম কৰিম কৰি আমি পট্টাৰ মাটি কিনি লম তাৰমানে অসমীয়া মানুহক তেওঁলোকে চ্যালেঞ্জ দিছে যে অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম গতিকে মই ভাবো এই কথাটো অকল সেই মানুহজনৰ কথা নহয় মই বহুত তেওঁলোকৰ মানুহ জানো তেওঁলোকে ভাবে যে 20 বছৰ পিছত অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে এই ভিডিঅটো শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে এইটোৱে সব আসল কথা মই যে মানুহজন সদায় অলপ টেনশনত কৰিয়ে থাকো কাৰণ এই কথাবিলাক মই জানো তেওঁলোকৰ টেলিফোনত তেওঁলোকৰ আলাপ আলোচনাত এই সদায় হৈ থাকে যে তেওঁলোকৰ সংখ্যা বাঢ়িছে সংখ্যা দি মাৰিম আমি ইনকাম কৰিম অৰ্থনীতি হাতন তেওঁলোকে বহুত কেটা ইকোনমি কন্ট্ৰোল কৰে যি ইকোনমিত অসমৰ মানুহ নাই তেওঁলোকও আছে তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম আৰু তেনেকুৱা হৈছে ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি আমাৰ মানুহ ভয়ত থাকে সাউথ সালমাৰাত আমাৰ কোনো মানুহ নাই গতিকে বহুত কেখন জিলা তেওঁলোকে ইতিমধ্যে গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধিব লাগে আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিব লাগে